মোবাইলটো এটি চাৰ্জ দি নচ মই চাৰ্জ দিলেহে দিয়া কাইলৈ পৰহিলৈ ৰিজাল্ট দিব বা ৰাজকুমাৰ ৰজা ইয়াকুৰা মোচন চা উচ্চ নাই ক'ত দিন দুবাৰখন হৈ যাব উচ্চ নাই কেনা দুবাৰখন কোনে লৈছো স্বভাৱ কৰে ভালকৈ বোলো হৈছে কেলে চিঞৰি আছে চিঞৰি আছে মানে তই কাইলৈ পৰহিলৈ ৰিজাল্ট দিব তই সেইটো কথা গম পোৱা নাই শনিবাৰে ৰিজাল্ট দিব পালেহি তো সি দিনৰ দিনটো সি বাবু হৈ শুই আছে শুই থাক একো কথা নাই কিন্তু যদি পৰীক্ষা কেনেবাকৈ যদি বেয়া হ'বলৈ হয় কিন্তু তোক মই তোক ঘৰত থাকিবলৈ নিদিওঁ সঁচা কথা বস্তু ঘৰত থাকিবলৈ নাপাওঁ মই কিন্তু যদি কেনেবাকৈ মানে লাজ পাবলৈ হয় নহয় তোক কিন্তু মই কৰিছোঁ তই পৰীক্ষা দিছ ঘৰত যি লাগে চব দিছোঁ তোক মই কিন্তু তই যদি কেনেবাকৈ যদি পৰীক্ষা ফেইল কৰ নহয় জানি ল'বি তই ঘৰপৰা যা ক'লে যাওঁ গৈ থাকিবি মুঠতে নেৰাখোঁ মই তোৰ নিচিনা ল'ৰা মোৰ পৰীক্ষা ভাল হ'ব লাগিব বেয়া হ'লে হ'ব মই কি কৰিম পৰীক্ষা মই পৰীক্ষাটো ভালকৈ দিছোঁ যদি বেয়া হয় মই কি জানো দুদিন থাকিব মোক বেয়া হ'লে হ'ব ভাল হ'লে হ'ব কি বেয়া হ'লে হ'ব তই কথা কৈ লাগিছ কথা কৈ দেখুৱাইছ এইখন তই সৰুতে তোক যেতিয়া তই ক্লাছ 1ত আছিলি 1 2 সেইকেইটাতো এই বাপেৰে চাইকেল মাৰি মাৰি এই গৰমখনত হ'লে তোক মই সেই স্কুলত নিব লাগে হ'লে ইমান কষ্টৰে তোক পঢ়াইছোঁ তই যদি মেট্ৰিকটো পাছ কৰিব নোৱাৰ তেনেহ'লে মোৰ ইমান কষ্টৰে পঢ়োৱা কি ফল হ'ব বাৰু কি কাম হ'ব বাৰু হে বাপেও আমাৰ কষ্টটো বুজি পাব লাগে ন ভালকৈ পৰীক্ষা দিব লাগে ন পাছ কৰা কথাটো বাপেৰ সন্মান ক'ত থাকিলে বাৰু তই যদি ফেইলেই কৰ যদি কাইলৈ পৰহিলৈ ৰিজাল্টত যদি পৰীক্ষা ভালকৈ দিব লাগিছিলে ন তোক যিয়ে লাগে মই তাকে দিছোঁ তই কিন্তু ৰিজাল্ট বেয়া কৰিলে তোৰ কথা বেয়া হ'ব তোক মই কি কৰিম নাজানো তাৰমানে তই মুঠতে ৰিজাল্ট ভাল কৰিবই লাগিব আপুনি যে মোক কৈ আছে যে মেট্ৰিক পাছ কৰিলে মোক খেতি দিম বুলি ক'বা আপুনিনো কিমানডাল পাছ কৰিলেনো আপুনি পঢ়িছিলে নহয় আপুনি এখন ক্লাছ 6 নে 7 লৈকে পাবলৈ গ'ল দেখোন কিমান পাছ কৰিলেনো আপুনি মোক যে খেতি কৈ আছে যে খেতি কৰিলেও কম যাওক মোৰ কথা মোৰ লাইফ মোৰ কথা কি হ'ল তোৰ কি কথা ক'ব লাগিছে তই কি মোৰ লাইফৰ ক'ব লাগিছ মই পাছ কৰিব নোৱাৰিলোঁ কাৰণ তোক মই ভালকৈ পঢ়াইছোঁ ন আমিতো গৰু হ'লোঁ ন আমিতো একো নাজানো এতিয়া ফৰ্ম এখন পোৱাব নাজানো হেৰি এখন পোৱাব নাজানো দৰখাস্ত এখন লিখিব নাজানো নাজানো কাৰণতো আজি আমাৰ এনেকুৱা অৱস্থা তোক সেইকাৰণে তোক কিবা এটা হওক বুলি তোক মই পঢ়াইছোঁ ন তই আকৌ যে মোৰ লগত যে উল্টা দিবলৈ আহিছোঁ কথা ক'ব লাগিছোঁ তোক মোক সদায় এনে মাৰি থাকিব নাই কেনেকৈ মই যদি আৰু মায়ে মই গুচি যামগৈ ঘৰ ওলাই অলপমান মাৰি থাকিব এতিয়া মোৰ কথা পাছ কৰোঁ নকৰোঁ কাহিনী পঢ়ি চাব নিজে কিমান কষ্ট হয় ইমান কষ্ট পৰীক্ষা দিছোঁ আৰু পাছ হ'ম ফেইল হ'ম পিছত দেখা যাব নহয় ৰিজাল্ট দিয়াই নাই এতিয়া কেলৈ ইমান হুলস্থুল কৰি আছে ৰিজাল্ট দিব নহয় সেইদিনাখনে গম পাব মাৰি থাকে মোক পাই তোক মই আজি এচৰ মাৰি আহিছোঁ তই কেনেবাকৈ যদি ৰিজাল্ট বেয়া হ'বলৈ হয় নবাও তোক মই হাঁহিয়া ল'ম তোক মই ফুটবল খেলি পেলাম তই ঘৰত থাকিবলৈ আশাই নকৰিবি গোটেই খেতি তই অকলে কৰিব লাগিব বুলি ইমানগাল মোক পইচা খৰচ কৰি ইমান কষ্ট চাই ল'বি কিন্তু মই আজিয়ে কৈছোঁ পৰীক্ষাৰ ৰিজাল্ট যদি কেনেবাকৈ বেয়া হয় আজি এচৰ খাচ কিন্তু সেইদিনাখনে তোক মই কি কৰিম নাজানো তাৰমানে চাই থাকিবি ইমান অশান্তি অনবৰত যেতিয়া পঢ়াটোৱে গাড়ী থাকে মই ধুনীয়াকৈ পাছ কৰি আহিছোঁৱে এতিয়া ৰিজাল্টো দিয়া নাই কাইলৈ পৰহিলৈ ৰিজাল্ট দিবই আগৰ পৰা ইমান কষ্ট ফেইল কৰিলে মাৰিলেও মাৰি থাকিব মই ক'বলৈ যামগৈ মই মৰি থকা নাই ভাল হৈছে এখন ঘৰত জন্ম হোৱাতকৈ ইমান কষ্ট